অসুস্থ কিতাপ পঢ়াটো মোৰ শক্তিটো নাইকিয়া হৈছে। যদি কিতাপখন পঢ়াব পাৰোঁ তেতিয়াহ'লে হয়তো আপোনালোকে এই অঞ্চলৰ কিছু বুৰঞ্জী অতীত বুৰঞ্জী কিছু মই লিখিত কৰিছোঁ, সেইখিনি হয়তো আপোনালোকে ইতিহাস আমি পঢ়িবলৈ পাৰোঁ। হাইস্কুল তাৰ ৰিজাল্টবিলাক শুনি মই বৰ ভাল পাওঁ। মই চাবং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যয়ন কৰি থাকোঁতে মেট্ৰিক চেণ্টাৰ আনিছিলোঁ মই নিজে, আৰু মই জনাবলৈ মই সদায় কৃতজ্ঞতা হৈ আহিছোঁ। যিয়ে নহওক দুআষাৰ মানুহে ক'ব লাগে, বেছি ক'বলৈ বেয়া হয় কথাটো। চুমৈ আমাৰ হাইস্কুল আছে। মই আজি এই অনুষ্ঠানটো আয়োজন কৰা ৰাইজক সকলোৰে ওচৰত কৃতজ্ঞ হৈ থাকিলোঁ। ঠিক এনে এটা অনুষ্ঠান পাবলৈ বৰ কম, মই অহা জ্যেষ্ঠলৈকে হয়তো আমি কৰিব পৰা নাছিলোঁ। আজি যিটো আমি আহি পালোঁহি এই দীঘলীয়া জেগাত এই প্ৰয়াস গোষ্ঠী প্ৰেৰণা গোষ্ঠী যি আনক প্ৰেৰণা দিব পাৰে, জ্যেষ্ঠসকলক জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা দিব পাৰে। আৰু দ্বিতীয়তে মই যিসকল বয়োজ্যেষ্ঠ ব্যক্তি তেখেতলোকৰ মই দীঘল আয়ু কামনা কৰিছোঁ। মই অকণমান বাহিৰা কথা অকণ কওঁ যে যিসকল লোকে ধৰ্মৰ লগত অহৰহ ব্যস্ত থাকে, যিসকল লোকে যিটো কৰিব নাপায় সেইটো কৰিবলৈ নকৰে, যিটো আমি হেৰিয়াত লাষ্ট কিবা এটা ধৰি দি আছোঁ এতিয়া, যিয়ে নহওক শেষত মই দুআষাৰমানি ক'বলৈ দিয়াৰ কাৰণে মই সভাপতি মহোদয়ক ধন্যবাদ জনালোঁ। আৰু সকলোৰে দীৰ্ঘায়ু আয়ুস কামনা কৰি মই সকলোৰে শ্ৰীচৰণৰ মই সেৱা জনাই মোৰ বক্তব্য ইমানে সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ ভূঞাদেউ। শিক্ষা আৰ্থ-সামাজিক দিশত ৰেখাপাত কৰি তেখেতে যি বক্তব্য আগবঢ়ালে, আশা কৰোঁ কম বেছি পৰিমাণে সকলো উপকৃত হৈছে। দেহতত্বৰ কথাও ক'লে, ভাগৱত মূল বুলি যিখিনি আমাক ৰাখিছোঁ। লগতে আজি বয়সস্থ ব্যক্তিসকল যিসকল উপস্থিত হৈছে তাৰাসকলৰ প্ৰতিও মই ৰাখিছোঁ, আৰু লগতে যিসকল আহিব নোৱাৰিলে তেখেতসকলৰ ওচৰতো মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে ৰাইজসকল আজি যিটো